যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকে কিছুমানে ভাবি আছে অহাকালি ৰিজাল্ট দিব বুলি। অহাকালি ৰিজাল্ট দিব নে নাই মই আজি এই ভিডিঅ'টোত তোমালোকক দেখুৱাম। তোমালোকে কেনেদৰে ৰিজাল্ট চাবা, ৰিজাল্টৰ তাৰিখ ক'ত ঘোষণা হয়, মই আজি এই ভিডিঅ'টোত সম্পূৰ্ণ সেৱা অনলাইন ORG ৱেবছাইটটো আছে, এই ৱেবছাইটত মই আজি তোমালোকক ৰিজাল্ট কেনেদৰে চাই সেই বিষয়ে মই আজি দেখুৱাম। বলা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে প্ৰথমতে গুগল অপেন কৰিবা, গুগলত যাবা, গুগলত গৈ তোমালোকে সাৰ্চ কৰিবা সেৱা বুলি লিখিবা, সেৱা লিখি স্পেচ দিবা, অকণমান স্পেচ দি অনলাইন বুলি লিখিবা, অনলাইন বুলি লিখি .org বুলি লিখিবা। ORG বুলি লিখাৰ পিছতে তোমালোকৰ ইয়াত আহি যাব, সাৰ্চ কৰি দিবা, সাৰ্চ কৰাৰ পিছতে ইয়াত ৱেবছাইটত আহি যাব। এই প্ৰথম ৱেবছাইটতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা অপশ্যন দেখুৱাব, এনেকুৱা এটা পেজ খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ লগে লগে ক্লিক হেয়াৰত ক্লিক কৰি দিবা। ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰিজাল্ট বুলি এটা অপশ্যন আছে। ইয়াতে এটা কাৰ্ড চিন দেখুওৱা আছে, তোমালোকে দেখিছা। কাৰ্ড চিনটোত লিখা আছে ইয়াতে ৰিজাল্টছ বুলি, তাত ক্লিক কৰিবা। তাৰপিছত ইয়াতে লিখা আছে সেৱা অনলাইন 2022 এণ্ড্ৰইড এপ, ইয়াতে লিখা আছে। ইয়াতে ক্লিক কৰি পিছত তোমালোকৰ ইয়াত এইটো এপ ইনষ্টল কৰি ল'বা। ইনষ্টল কৰি লৈ তোমালোকে ইয়াতে অন কৰিবা, অপেন কৰি ইয়াতে কাৰেক্ট ইয়াৰ ৰিজাল্টছত ক্লিক কৰিবা। কাৰেক্ট ইয়াৰ ৰিজাল্টছত ক্লিক কৰি তোমালোকৰ এনেকুৱা এটা পেজ খোল খাব। পেজ খোল খালে এই পেজত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিছে। ইয়াতে এই পেজত তোমালোকৰ ইয়াত লাইকলি টু বি এনাউন্স দিছ উইক, এইটো সপ্তাহত ৰিজাল্টৰ ঘোষণা কৰিব, এইটো ইয়াত লিখা আছে। কোনো তাৰিখ এতিয়ালৈকে দিয়া নাই সেৱা কৰ্তৃপক্ষই। যেতিয়া তাৰিখ দি দিয়ে তেতিয়া ইয়াত তাৰিখ আহি যাব। তোমালোকৰ চোৱা এটা ৱেবছাইট দিয়া আছে www.results.shiksha, ইয়াত এইটো মাৰি তোমালোকে গুগলত ৰিজাল্ট চাব পাৰিবা। আশা কৰোঁ সকলোৰে ভিডিঅ'টো ভাল লাগে। ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব নাপাহৰিবা।